বাবাই তবে ভাঙানি তবে ভাঙানি নম বাবায়ে মনে আজি কিবা তবে ভাঙানি না বিদিকা বহুত দূৰ মুদি আনি যা মুদি আনিছো খাও হৈছিল বিঠিত বাবা মোৰো কিবা হৈছিল আমাৰ তলপতি আজি তপস্যা ভাঙানি মোৰ আমাৰ বিৰাট সমস্যা হৈছে মোৰ বচ্চ বিৰাট এটা ডাঙৰ সমাধান পূৰ্ণ কৰি আছিল কাবাৰ দিয়া এইটো দান পাত্ৰটো দান এই পানীখিনি খাই লোৱা আৰু মাথাত ছিটে লোৱা এখন কোৱা সমাধানটো বাবা মোৰ তনে বহুত খুজতি এই ৰাতি বাগত দিব নৰে এই হবা খুজতি মই কি কৰো সবত কৰি সহজ সমাধান হল আপোনাৰ ঘৰতে আছে কলা কচু লব গুড়া কৰি নাইবা আটি ৰসখিনি আপোনাৰ কলা কচু কত পাম মই আপোনাৰ ঘৰৰ পাছত দেখি যদি আছে সেইখিনিয়ে জাগা পালা না তুমি বচ্চা কিবা কৰি আনিম কলা কচুখিনি যিখিনি ৰসখিনি নিমখৰ লগত মিহলি কৰি তেলখিনি দি গাটোত গটে সানি ল'ব এক ৰাতিটো বাগাত দিব বাগাত দি কালি এতে মোৰ তাতে আহিব তাৰপিছত যি হয় কালি সমাধানটো দিম আয়ুষ্মান হ'ব চেংৰা পাগলা যাওক বাবা যাওক যাওক বাবা কোৱা বালক বাবা দিয়ক এতিয়া আপুনি এখন দক্ষিণাটো ৰাখক কথা আপোনাৰ সমাধানটো কওক মোৰ খাও হৈছিল বাবা খাও হৈছিল কোনমুখী পিঠিৰ ভালে দিয়ক মধ্য খাও দিয়ক হেজা হৈছিল দিয়ক নিমখ আৰু চূণ নিমখ এক পেকেট ল'ব কিন্তু তাতপৰি যদি কম ৰয় ৰাতিৰ ভিতৰতে মৰা চান্স আছে খাওক নিমখ এক পেকেট ল'ব আৰু চূণ সৰু 5 টকা এক পেকেট ল'ব দোকানৰ পৰা কিনিব লাগিব দিয়ক সেইখিনি সানি লৈ বৰ ধুনীয়া কৰি আপুনি গাটোত গটে সানি ল'ব তাৰপিছত যদি ইচ্ছা কৰে জ্বালা দিব পাৰে সোনকালতে শুকাই যাব তাৰপিছত সেইখিনি যাই জ্বালাখিনি দি আপুনি ৰাতি বাগাত দি থাকিব তাৰপিছত কালি পুৱা মোৰ তাতে আহিব অলপ ভাল এটা মাৰ দিব আয়ুষ্মান হ'ব মোৰ নাম দিয়ক চৰু বাগি আয়ুষ্মান হ'ব যাওক পত্নী চৰা মাৰি মাথাটো দি দিব তাৰপিছত পুৰা একদম ডিমা এটা ভাঙি আৰু পত্নী চৰাখিনি মাৰি মাথাটো নেনে দি দিব যিহেতু বিৰাট বেক্টেৰিয়া আছে পত্নী চৰাই বেক্টেৰিয়াটো খাই দিব সেইকাৰণে আপুনি উখিখিনি সেই কৰাৰ কাৰণে এইটো বিৰাট ভাল সমাধান যাওক মই ধ্যান কৰোঁ বাবা কওক খাওঁ এই তোমাৰ লগৰ এইটো গ্ৰেনায়ন ক'লো তুমি বাবা যাওক মই এটা ধ্যান কৰোঁ মই ব্যস্ত মানুহ যাওক আয়ো